গুড মৰ্ণিং। আজি ডে 3। আজি আমি চনপ্ৰয়াগ যাম। তাৰ কাৰণে আমাৰ ৰুমৰ পৰা 100 টকাৰ ই ৰিক্সা ভাড়া কৰি আমি গৈ আছোঁ ঋষিকুল ময়দান। তাৰপিছত তাতে আমি অফলাইন ৰেজিষ্ট্ৰেশ্যন কৰি গাড়ী ভাড়া কৰা আছে। আমি গাড়ীত তাতে যাম আৰু এইখন হ'ল ঋষিকুল ময়দান আৰু ইয়াতে মানুহ ৰখিয়ে আছে। আমি আহি পালোঁ এয়া 6:10 নহয় 6টা বাজিল, কিন্তু মানুহ কিমান আছে লাইন পাতি প্ৰায় দেখাই আছোঁ ৰ'ব। আৰু আমাৰ তাতে যেনেকুৱা ৰাতিপুৱা অলপমান ঠাণ্ডাটো কমি মানে গৰমটো কমি যায়, ঠাণ্ডা ঠাণ্ডা পৰে, ইয়াত সেনেকুৱা নাই। ইয়াত ৰাতি যেনেকুৱা গৰম, দিনত যেনেকুৱা গৰম, ৰাতিও সেনেকুৱাই গৰম আৰু পূৰা এয়া মানুহ লাইন পাতি আছে। আমি ৰুমৰ পৰা ওলাই আহি এতিয়া হ'ল 6:05 আৰু এই হ'ল ঋষিকুল ময়দান। মানে মানুহ পূৰা ভিৰ আৰু 6:05 মানে পূৰা একদম মানুহ ভিৰ লাগি আছে। ইয়াতে মানে অফলাইন ৰেজিষ্ট্ৰেশ্যন কৰা হয়। যিবিলাকে অনলাইন কৰা নাই, যিহেতু এতিয়া শ্লট খালী নাই, সেইকাৰণে ইয়াতে ডাইৰেক্ট আহি পিনে অফলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ইয়াতে ভালে সুবিধা কৰি দিছে। 7:30 পৰা খোলা হয় আৰু আধাৰ কাৰ্ড লৈ আহিলে হয়। বাকীখিনি দেখাই আছোঁ কেনেকৈ কি কৰিব লাগে, চাই থাকক। লাইন পাতি পাতি 2 টোপনিমান হ'ল। মায়ে জালমুড়ি খাই আছে। ৰেল লাইন আৰু চাৰিওফালে 8টা বাজিল। ইয়াতে পূৰা ষ্ট্ৰিক্ট আৰু এটাই লাইন পাতিলে এটাইহে সোমাব দিছে, এটাই পাতিলে লগৰ মানে গ্ৰুপৰ 10টা সোমাব, তেনেকুৱা নহয়। ইয়াতে লাইন পাতাৰ পিছত আধাৰ কাৰ্ডখন দিয়ে আৰু চকুত এনেকৈ স্কেন কৰি পিনে এখন পাছখন বনোৱা হয়। ৰাতিপুৱা 8:30 ঠাণ্ডা নেমু পানী খালী পেটত যি গৰম। 12টা বজাৰ দৰে ৰ'দ। আমি বৰ্তমান আছোঁ গাড়ীত। আমি এতিয়া যাম চনপ্ৰয়াগ। এইটো চনপ্ৰয়াগত যোৱা ৰাস্তা দেখিব একদম ছিকিমৰ নিচিনা। যোৱা বছৰ আমি ছিকিম গৈছিলোঁ, প্ৰায় এনেকুৱাই একদম। আগৰ ভিডিঅ'ত আছে বাৰু যোৱা বছৰৰ। লাঞ্চ আৰু ব্ৰেকফাষ্ট একেলগে 11:30 বজাত, আৰু মাই চাহ আৰু ভাত একেলগে। আৰু আমাৰ বনীক ভিডিঅ' কৰিলে বেয়া পায়, কিন্তু মই কৰিম তাইক। কোৱা বনী, খিনাই গৈছা তুমি? আমাৰ যিহেতু আমি ছোৱালীয়ে 3টা ঘৰত, সেইকাৰণে পূৰা যুঁজি থকা হয়। এই ৰাস্তাত যে কৰ্ণাৰটো এনেকুৱা পালে মানে পাকটোত মাৰ ফালে হাৰি যায়, সেইকাৰণে মায়ে আগৰ ফালে বহি আছিল। আৰু নতুনকৈ বেয়া ব্ৰিজ বনাই আছে, ৰেল বনাব এইফালে একদম চনপ্ৰয়াগলৈকে চাগে ৰেল হ'ব আৰু চনপ্ৰয়াগ পাব আৰু মোটামুটি 65 কিলোমিটাৰ আছে। হ'লেও যি গৰম গৰম হাৱা, একো ঠাণ্ডাৰ প্ৰভাৱেই নাই। তাতে AC দিয়া নাই, একদম বহুত গৰম আৰু মানে পাহাৰ হিচাপে যিটো ঠাণ্ডা আৰু সেইটো পাব, সেইটো একদম নাই পোৱা আৰু নায়ে ঠাণ্ডা। ৰাতি হ'ব চাগে। মোৰ মানে মোৰ ভিডিঅ' কৰিবৰ সময় নোহোৱা হৈছে। ইমান বহুত বদনাম कर लिया आज के लिए इतना ही काफी। মই ইমান হোৱা নাই, হৈছোঁ বাৰু, অলপ হৈছোঁ, বেছি হোৱা নাই। চনপ্ৰয়াগ পাব আৰু 60 কিলোমিটাৰমান আছে। এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা ভাৱটো আহিছে আৰু চাগে অলপ বৰষুণ দিব যেন লাগি আছে আৰু অলপমান ঠাণ্ডা ঠাণ্ডা ভাৱটো পাইছোঁ বাৰু। আৰু যাওঁ, এতিয়া বাজিল 3:30। উত্তৰাখণ্ডৰ আনপ্ৰেডিক্টেবল ৱেডাৰ। অলপ আগত ৰ'দ দি আছিল আৰু এতিয়া বৰষুণ। আমাক উঠোতে AC নিদিলে, কাৰণ পাহাৰত AC নচলে আৰু তেল বেছি খাই এক্সট্ৰা চাৰ্জ 1000 লাগে। কিন্তু যেতিয়া পূৰা বৰষুণ দিলে, তেতিয়া গ্লাছত হাৱা সোমাই কাৰণে পূৰা আমাক AC 4 দি পিনে ঠাণ্ডা খুৱাই লৈ আহিছে। আমি সীতাকুণ্ড আহি পালোঁ, 5:30 বাজি গ'ল। আৰু এইটো আমি ৰুম ল'লোঁ। এতিয়া নাই দেখোন, মানে অফ চিজন বুলি ক'ব নোৱাৰি বাৰু। এইটো ৰুম ল'লোঁ আমি 4টাৰ কাৰণে। এইটোত 1400 লৈছে। আৰু এইফালে আমাৰ ভনীয়ে বাহিৰৰ নাজাৰা চাই আছে। ভনী, কেনেকুৱা লাগিছে তোমাৰ আহি? ভাল লাগিছে। আৰু এইটো পাৰ্কিং থোৱা জেগা, ইয়াৰ পৰা দেখি পায় এইটো। আৰু তাৰ পৰা অলপ খোজকাঢ়িব লাগে বাৰু। গাড়ী পাম বুলি কৈছে, চাই লওঁ। যদি নাপাওঁ তললৈ যাব লাগিব আৰু। আমি কালি ৰাতিপুৱাই 2টামানত কেদাৰনাথ যাম চনপ্ৰয়াগৰ পৰা, আৰু ইয়াক তাৰ কাৰণে পেকিং চলি আছে। আৰু শুই আছিল, এতিয়া জাষ্ট এনেই উঠি। এইফালে ভনী বাই চাওঁ,
এইফালে মাইনু পেক কৰি আছে এইবিলাক চব কাপোৰ নিব লগা কিছুমান নিব নলগা আৰু ভিন্দই নতুন নতুন বস্তু ওলাই আছে আৰু একদম ইম্পৰ্টেণ্ট বস্তু হ'ল বিষৰ মলম কি চাপৰ হ'ব নালাগে সেইকাৰণে এনেকে বুটি হ'ব নালাগে তোমালোকৰ নিচিনা বুটি হ'লে আপোনালোকৰ লিখিত হ'লে যাইছে তোমালোকৰ নিচিনা বুটি হ'লে বেয়া এইটো বুটি হ'ব নালাগে এয়া বৰষুণত ভিজা কাপোৰ মেলি আছে আমাৰ ভিনিদেৱে ওখ মানুহ সেইকাৰণে মেলি আছে গোটেই কাপোৰ ভিজি অৱস্থা নাই ৰেষ্ট লৈ আছোঁ আৰামত একদম ইম্পৰ্টেণ্ট বস্তু আমাৰ ডিক্ল'ফেনিক আমাৰ একদম আৰু কিবা কিবি আছে আৰু মেডিচিন ইয়াতে